আপোনাৰ গালিকেইটাত যে মোৰ ভৱিষ্যত আছে সেইটো মই বুজিয়ে নাপালো। তেতিয়া লাজ পোৱাৰ কাৰণে মোক ক্ষমা কৰি দিয়ক। ইমিডিয়েট আঁতৰ হয় মোক কোৱা আগৰ পৰা। বাদ দিয়া না বুঢ়াডাল, এইটো মৰিল ন গম নোপোৱা। বাদ দিয়া এইবিলাক, মই তোমাক আনিম বুলি কৈছো আনিমেই। এক মিনিট ৰখাতে মোক মুতিব লাগিছে। এক মিনিট মই ফোন কৰি আছো, মুতি আহি ফোন কৰি আছো। হেল্ল', ফোনটো কিয় কাটি দিব লাগে? কৰিতো কথা পাতি থাকিব পৰা ন। মাতি আছো, শুনিছানে নাই? শুনিছো কোৱা। তোমাৰ যে দেউতাৰ কেঞ্চাৰ হৈ মৰিল বুলি ক'লে সঁচানে মিছা? ভালেই হ'ল দিয়া, এতিয়া একো টেনচন নাই ন। আৰু সেই তুমি মোক যে নিবা কেতিয়া কোৱাচোন? তুমি মোক যিমান টাইম দিছিলা টাইম পাৰ হৈ গৈ আছে আকৌ দেই। তোমালোকৰ এই দেউতা কম গ'লে তুমি চাগে টপাই হ'লা। শুনা, তোমাৰ ইয়াৰ টপা মাথাটো মই এবাৰ চাবলৈ বিচাৰিছো, ভিডিঅ' কল এটা কৰা না। তোমাৰ বাপে এডাল মৰিলে ভালেই হ'ল দিয়া, সেইডালে বৰ কেংকেঙাই থাকে। শুন কপা আহিলা? গৈছিলো দেউতা। বোৱাৰীয়ে ফোন কৰিছে, কথা পাতা। হেল্ল', নহয় মোৰ আগতে পাতা। শুনিছা? হেল্ল', কি হ'ল? মুখখন ভকৰা পিঠা সোমাল নেকি ইমান নিদিয়া যে? বাপেটো আকৌ ভূত হৈ আহি গ'ল নেকি? ঐ শুনা না, পাগল হ'লা নেকি? ইমান নিদিয়া ন। তোমাৰ আকৌ দেউতা গৰম গ'ল, কিয় নামাতিলা? তোমালোকে হেৰি নহয়, তোমাৰ টপা মাথাটো ফটো এখনকে মাৰি পঠিয়াই দিয়া, মই চাওঁ। মুখখনে মাত দিব নোৱাৰা নেকি? হ'ব নহ'লে। হেল্ল', দেউতা বুলি নকবি, দেউতা মৰিলা তোৰ দেউতাই মৰিলা। আৰু ময়ো জানো যে তোৰ সংসাৰ এখন পাতি দিব লাগে। তোক গালি পাওঁ যদিও মই তোৰ কথা মই বেয়াকে নাভাবো। তোৰ মনত পৰে নে সৰু থাকোতে তই এনেকে আঙুলিটো ধৰি কুটুককে আমাৰ পকী ৰাস্তা দি কেনেকে গৈছিলি? কুকুৰজনীয়ে ভৰ কৰোতে যে তই মোক কৰঙনটোতে সাবুতি ধৰিছিলি। তেতিয়াতো বহুত বেলেগ আছিলি, এতিয়া বহুত সলনি হলি, ডাঙৰ হলিতো। ডাঙৰ হলি এতিয়া বাপেৰ বুঢ়া বাপেৰ ডালৰ নহয়, কিমান গালি শুনিবি। দেউতা মোৰ ভুল হৈ গ'ল। ঠিকে কৈছ, তই ছোৱালীজনীক যি কৈছ তই ঠিকে কৈছ। দুদিনীয়া ছোৱালীজনীৰ কাৰণে তই মোৰ ধুনীয়া, মই ভাল পাইছো, বেয়া হোৱা নাই। বাপেৰেতো মৰিলে, মই ভবা নাছিলো এনেকুৱা হ'ব। এতিয়া তই বেলেগৰ ঘৰত থাকি লাভ নাই, তই যাব পাৰ। দেউতা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মই ভবা নাছিলো এনেকুৱা হ'ব পিছত। মই অকল নিজৰ কথাই ভাবিলো, আপোনাৰ সন্মানৰ কথা কোনো নাভাবিলো। আপোনাৰ গালিকেইটাত যে মোৰ ভৱিষ্যত আছে সেইটো মই বুজিয়ে নাপালো। তেতিয়া লাজ পোৱাৰ কাৰণে মোক ক্ষমা কৰি দিয়ক।
ইমিডিয়েট আঁতৰ হয় মোক চকু আগৰ পৰা আৰু নহয় না আচলতে চাবলৈ গ'লে মই এজন মূৰ্খ যিজন মানুহৰ আঙুলিত ধৰি খোজকাঢ়িবলৈ শিকিলোঁ মাত্ৰ দুদিনমানত অহা এজনী ছোৱালীৰ কাৰণে তেওঁ পাহৰিব ধৰিছিলোঁ আৰু মোৰ নিচিনা এটা লগততো তেনেকুৱাই হ'ব লাগে